হেল্ল' বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াও যদি মোৰ চেনেলটো কোনোবাই যদি ভিডিঅ'টো চাই পিনে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব সঁচাকৈ, বহুত ভাল লাগিব মোৰো। আৰু কাষতে থকা বেল আইকনটো ভুলতো পিটিকিবলৈ নাপাহৰিব, মানে নতুন নতুন ভিডিঅ' দি থাকিমতো আপোনালোকৰ আগত আহি থাকিব, গতিকে বেল আইকনটো পিটিকি থ'ব। আকৌ নতুন এটা ভিডিঅ'টো আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে ঘৰত আছোঁহি, ছানডে, কি কৰোঁ কি নকৰোঁকৈ মানে ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিছোঁ। চুলিখিনি দেখিছেনে কিমান দীঘল হৈ গৈছে। তাকে আজি ৰাতিপুৱা শুই উঠি এতিয়া চাহটো খালোঁ। চাহটো খাই পিনি ভাবিছোঁ কি চুলিখিনিকে কাটি আহোঁগৈ নেকি। বহুত গৰম লাগিছে, গৰমো কেনেকুৱা পৰিছে দেখিছে এইকেইদিন আপোনালোকে। সেইকাৰণে মানে চুলিখিনি কাটিবলৈ যাওঁ। এফালে চেলুন পাই গ'লোহি। এতিয়া বঢ়িয়া আছে, চুলিখিনি কাটি লওঁ। অলপ ৰখিব লাগিব, দুজনমান মানে কাটি আছে কাৰণে অকণমান ৰখি লৈছোঁ, তাৰপিছত কাটি আছে দেখাই। ৰখি ৰখি আমনি লাগি গৈছে। এইফালে চাওক, মজা আছে, কাটি আছে। আৰু কিমান দেৰি ৰখিব লাগিব? আৰু 15-20 মিনিটমান ৰখিব লাগিব। আৰু ইমান দেৰি ৰখিব লাগিব চাওকচোন, এঘণ্টামান ৰখিলোৱে, আমনি লাগি গৈছে। মানুহ আছিলে বহুত, এতিয়া ই লাষ্ট আছে মানে, তাৰপিছত মোৰখিনি কাটিব। বঢ়িয়া আছে, চাই থাকক। এতিয়া এইফালে চুলি কটা হৈ গ'ল। এতিয়া মই কাটি লওঁ বুলি ভাবিছোঁ। ই কেনেকৈ কাটে কাটি দিব দেই, পাৰিবি না? ধুনীয়াকৈ কাটি দিবি। ধুনীয়াকৈ একদম পূৰা চালিয়া হ'ব, পূৰা চালিয়া হ'ব। আপোনালোকে চাই থাকক। ফাইনেলি চুলি তুলি কাটি ৰেডি যাবলৈ ঘৰলৈ যাওঁগৈ। এতিয়া চুলিখিনি চাওকচোন কেনেকুৱা লাগিছে, কেনেকৈ কাটিলে আৰু মোৰ কিন্তু ভালেই লাগিছে বাৰু। আপোনালোকৰ ভাল লাগিছে নাই ক'ব। এতিয়া যাওঁগৈ। খগেনো কাটি আছে এইফালে, তো মজা আছে। কালিয়া বাই বাই। ফাইনেলি চুলি তুলি কাটি আহি এতিয়া ঘৰত গা পা ধুই পূৰা ৰেডি। ভাতো ৰেডি হৈ আছে কৈছে। 11টামান বজিলে, ভোকো লাগিছে। ৰাতিপুৱা অলপ সোনকালে গ'লোঁ, বহুত ৰখিবলগীয়া হ'ল। এতিয়া ভাতটো খাই লওঁ। কি কি বাঢ়ি থৈছে চাব লাগিব। এফালে ভাতৰ লগত আছে তোমাৰ ভাত বাঢ়ি থৈছে, এফালে দালি আছে, এফালে কুন্দুলি ভাজি, এফালে কলডিল আৰু চানা ভাজি, এইফালে শুকান মাছ কেইটামান। বঢ়িয়া আছে, খাই লওঁ। বঢ়িয়া আছে। শাকখিনি কাঁহীত দি লওঁ, তেতিয়া খাই ভাল লাগে মানে। এইখিনি চব্জিখিনি কাঁহীত লৈ লওঁ চব।
চাওক আমাৰ ঘৰত এল'ভেৰা বহুত ডাঙৰ হৈ গৈছে আৰু ভিতৰতো এজোপা আছে ফুলখিনি চাওক কিমান ধুনীয়াকৈ মানুহজনীয়ে হেৰি পৰিপাতি কৰি ৰাখিছে চাওকচোন পানী দি দিছে এতিয়া ৰাতিপুৱা একদম মজা হৈ আছে এইফালে আছে মজা আছে চাওক একদম মজা এইফালে তিনিটামান ওলমাই থৈছে পুৰা ধুনীয়াকৈ এল'ভেৰা এজোপা ভিতৰত আছে আপোনালোকে এইজোপা চাওক আমাৰ ঘৰৰ কাষতে চাওকচোন কিমান ধুনীয়াকৈ এইফালে কোমোৰা গছ এজোপা উঠিলে মানে নিজে চাব দেই এটা লাগিছে এইফালে এইটো এটা লাগি আছে ডাঙৰ ডাঙৰ চাওক এইটো এটা দুটা লাগিছে অকল কিন্তু বহুত ডাঙৰ হৈ গ'ল পিছৰ হাঁহৰ লগত যদি কোনোবাই খাব বিচাৰে কমেণ্টত জনাব লৈ যাব এটা ভাত খাই বঢ়ি আছে পেট টাইট কৰি পিনি খাই দিলোঁ তাৰপিছত এতিয়া ভিডিঅ'টো আজি ইমানখিনিয়ে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰো কৰি দিব আৰুনো কি ক'ম অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বাই বাই